ৰাজকুমাৰ ঘৰৰ পৰাই ছাগলীটো খাইছে ৰাজকুমাৰ গ'ল প্ৰথমতে সঞ্জয় দত্তৰ ওচৰলৈ সঞ্জয় দত্তৰ ওচৰত গৈ সুধিছে संजय क्या तुमने मेरी प्यारी सी बकरी को कहीं देखा है बोलो संजय बोलो এবাৰ সঞ্জয় দত্তই কৈছে अरे बग्या ठग्या तू जो भी बोला ना मेरे सर पे अटक गया है क्या अरे अगर किसी को टक्कर लगे तो बोलना चला इधर ही सब कुछ टक्कर डलेगा क्या এই ওচৰলৈ গ'ল শক্তি কাপুৰৰ ওচৰলৈ শক্তি কাপুৰৰ ওচৰলৈ গৈছে এখন ট্ৰেইনখন গৈছে এই ধৰণে শক্তি কাপুৰক যেতিয়া ছাগলীটোৰ কথা সুধিছে তেতিয়া শক্তি কাপুৰে কৈছে आओ मैं नौवे नंदू लेकिन मेरे को मालूम नहीं है बताया तो पाऊंगा आओ ইয়াৰ পিছতে গ'ল গুলচন গোৰ্খাৰ ওচৰলৈ গুলচন গোৰ্খাৰ ওচৰলৈ গৈছে এখন টেম্পুত গৈছে টেম্পুখন আগতে এনেকুৱা ধৰণৰ আছিলে যে এনেকৈ এডাল মাৰি দিয়ে মনত আছেনে বাৰু আজিকালি নাই তত ওলালে আৰু এইবোৰ কি কয় ইলেক্ট্ৰিক কাৰবিলাক ওলাইছে নহয় জানো আগতে কিন্তু হেৰি আছিলে এনেকৈ ষ্টাৰ্ট কৰিব লাগে মটৰখন যেনেকৈ ষ্টাৰ্ট কৰিছে সেই সময়ত গুলচন গোহাঁই দুটা মেকুৰীয়ে কাজিয়া কৰি আছে আৰু গুলচন গোহাঁই চাই আছে মেকুৰী দুটাই কাজিয়া কৰিছে যেতিয়া গৈ ৰাজকুমাৰ তাত পালেগৈ ছাগলীটোৰ কথা সুধিলে গুলচন গোহাঁই ক'লে ये खालामा तत्तो पे लाला वाले हो छत्तीसगढ़ का पेट में हमारे का लाए अगला ये का पता ये का बना है ইয়াৰ পিছতে গ'ল উদিত নাৰায়ণৰ ওচৰলৈ উদিত নাৰায়ণৰ ওচৰলৈ গ'ল এইটো কেলৈ গৈছে এবাৰ উদিত নাৰায়ণে এনেকৈ ভোগালী মঞ্চৰ এখনতে গীত এটা পৰিৱেশন কৰি আছে এইধৰণে ये दुनिया एक दुल्हन ये दुनिया एक दुल्हन दुल्हन के माथे की बिंदिया ये मेरा इंडिया अन्ना इंडिया ইয়াৰ পিছতে গ'ল অমৃত পুৰীৰ ওচৰলৈ সেই সময়ত অমৃত পুৰীয়ে এগৰাকী নৃত্য প্ৰতিযোগী নৃত্য উপভোগ কৰি আছে আৰু নৃত্য প্ৰতিযোগীগৰাকীয়ে ভৰিত পিন্ধা এই ঘুঙুৰু এই জুনুকাত বাজি আছে এইধৰণে প্ৰথমতে এখোজ দুখোজকৈ আহিছে আহি পালে এইবাৰ নাচিবলৈ আৰম্ভ কৰিছে এবাৰ অমৃত পুৰীয়ে মন্তব্য দিছে यहाँ के मौसम को लेकर ইয়াৰ পিছতে গ'ল কণ বনেগা কৰোড়পতি অনুষ্ঠানলৈ ভাবিলে তাতে বহুত মানুহক লগ পাম তাতে গৈ সুধো কোনোবাই দিছে নেকি তাত অমিতাভ বচ্চনে ওম প্ৰকাশক কিছুমান প্ৰশ্ন কৰি আছে সেইধৰণে अच्छा तो देखिएगा ओम प्रकाश आए जैसे कि आज कल दुकानों में चलते हैं कि आपका फोन आती है आसपास में हो रहा है यदि आपको ये समूह का ध्यान है कि आपका फोन अभी यहाँ सो रहा है और यहाँ से तो इसके लेकर बढ़ेगा आए ওম প্ৰকাশে কৈছে बेटा क्या सही हो सकता है तुम आगे नहीं बात करती मेरे साथ रहे ऐसे आगे मेरे साथ रहे সেই সময়তে গৈ যেতিয়া ৰাজকুমাৰ তাত উপস্থিত হ'ল তাত বহি থকা বিভিন্ন অভিনেতা আছিলে অভিনেত্ৰী আছিলে সকলোৰে মাজত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ গ'ল পিছফালে বহি আছিলে শত্ৰুঘ্ন সিংহ তেওঁ ক'লে कोई भाई का बाल एक एक करके धुलाई दूंगा পিছফালে বহি আছিলে চানি দেওলে ক'লে बाबूजी मिठाई किलो का है जो किसी के ऊपर पड़ता है तो उठ जाता है পিছলে গৈ আছিলে সুনীল ছেত্ৰী আকৌ সেই সময়ত
এটা খুব চিনেমা এখনৰ এটা ডাইলগ এটা ওলাই আছে পুৰণা চিনেমা এখনৰ ডাইলগ এটা ওলাই আছে ঠিক এইধৰণে Anjali, mai tomai phojao ni ho nahi sakta. Ato mujhe phojao. Ye na hone nahi tu kal gale. ইয়াৰ পিছত গ'ল লতা মংগেশকাৰ চলি সেই সময়ত লতা মংগেশকাৰ আছিলে লতা মংগেশকাৰ চলি গ'ল তেওঁ তেতিয়া এটা অল ইণ্ডিয়া ৰেডিঅ'ত সাক্ষাৎকাৰ দি আছে সাক্ষাৎকাৰটো এনেকুৱা আছিলে मदन भैया मैं जब कभी नया गाना गाती हूँ तो मुझे ऐसा लगता है कि आप मेरे पास बैठे हो और मुझे गाना सिखा रही हो कभी खुशी कभी गम ইয়াৰ পিছত গ'ল নানা পাটেকাৰ ওচৰত নানা পাটেকাৰে ক'লে হতা বেটে সিলাতে সালাসা হতা বেটে সিলাতে সালাসা ভূত ভূত भूत चला धूप में गया पतंग दबाए भूत जब अपने घर में ऐसे खाना खा के सो गया सुबह गया तो कोई कुर्सी लेके बैठ गया 50 साल से जो नहीं मिला क्या मिलेगा हल्ला करता है साला नाना लगता है ये जिंदाबाद वो जिंदाबाद तू साला हल्ला करता है पति के लिए अगर हल्ला ही करना है तो देश के लिए हल्ला कर हिंदुस्तान के लिए हल्ला कर देश के लिए बहुत बड़ी प्रजा के लिए লগতে এটা কথা ক'লে যে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে ছাগলীটোৱে অগা দেৱা কৰোঁতে নানা পাটেকাৰ খং উঠিলে আৰু গুৰিয়াই ছাগলীটো মাৰিলে আৰু ছাগলীটোৰ ডেড বডিটো ৰাখিছে শ্বাহৰুখ খানৰ ঘৰত গতিকে ছাগলীটোৰ ডেড বডিটো বিচাৰিয়ে এইবাৰ ৰাজকুমাৰ গ'ল শ্বাহৰুখ খানৰ ওচৰত शाहरुख, क्या तुमने गई प्यारे से पक्षी की लाश को अपने घर में छुपा के रखे हो? শ্বাহৰুখ খানৰ তেতিয়া ঠিকে আছিলে আৰে আপোনাৰ বাকী অকণমান খা নহয় क्या तुमने प्यारे से पक्षी को उठा डाला उसके अंतिम संस्कार भी करने के लिए नहीं दिया तो ठीक है जाओ हम तुझे हिसाब देते हैं कि आपसे मेरा आवाज भी बकरी जैसे होंगे बकरी जैसे তেতিয়া কৈ শ্বাহৰুখ খানৰ মাতটো এনেকুৱা হ'ল अरे 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 राजकुमार क्या भाई समझ नहीं ना अरे आप अपना अभिषेक वापस लीजिए ना ধন্যবাদ জনাইছোঁ সকলোকে ভোগালী বিহুৰ উপৰন্ত অলপ জ্ঞাপন কৰিছোঁ আচলতে অভ্যাস নাইকিয়া হ'ল তথাপিতো কিছু চেষ্টা কৰিলে আপোনালোকৰ